কি কৈছে ৰিনু আটা মাৰি আছোঁ ভাত চাত নাখা নাখাব ৰাতি গাখীৰ কি কৰা আৰু গাখীৰ দিওঁ আটা মাৰি পানী নেলা গাখীৰ দি আটা মাৰি খাই পিছা নাই গাইছ খাই পিছা বৰ ধুনীয়া লাগে নাবিষ্কাৰ দেখোন এটা নজখা দুখনমান মিঠা দিলে হ'ল খোৱানো খাবা এটা মোৰ পেটটো পূজা কৰিলে হ'ল বেলেগত লাগি চিন্তা নকৰোঁ মোৰ কথা গম পাই চিন্তা কৰি নেকি খিনাব ধৰিছে নেকি খিনাবাৰ লাগি আটা খাওয়া নেকি চবে কয় কৰা বুলি ভাবে সেইকাৰণে খিনাম আটা খায়ে খিনাম ৰাতি ভাত একবাৰে খাওঁ ৰাতিপুৱা 11টা বজাত ৰাতিপুৱা আৰু নাখাওঁ ৰাতি এনেকৈ খাওঁ কেইখানমান হ'ব খুব বেছি 4 5 খানমান হ'ব যদি সৰু সৰুকৈ বনাওঁ ডাঠকৈ খাব লাগে তাৰ হেৰি মই ভাল নাপাওঁ পাতলা হ'ব লাগে আমাক তই ওপৰতে আছে নহয় তই খাবি ৰাখছা নাযান মোৰ নিচিনাই নাই ৰাখত নিবা সেইকাৰণে কৃষ্ণা থাকিলে তেতিয়াহ'লে গেল হয় আপোনালোকে এনেকৈ গাখীৰ দি আটা মাৰি খাই বিচাৰা নাই যদি খাৱা নাই একবাৰ ট্ৰাই কৰি চাব চাকে যিটো এটা মিঠা ধৰণৰ ফ্লেভাৰ আহে খাই থাকোঁতে সেইটো বেলেগ আৰু এটা টেষ্ট নাপাবি আৰু একদম মজা লাগে